কাৰ্ডত নীলিমঞ্জৰং পিপি পিনিবিৰ্তা আৰ্জু পনীক্ষা ডিফু ক্লাব আদং হেড আলং DMCH ডক্টৰ অজন্তা দেউৰী আহিন বেঞ্জা পনসি দুমা বিৰি হৰ ওসমাৰ আতুম চৌৰি জুনৰি মংৰি পু আলাম থেপি এন পনসি এৱাৰনেছ প্ৰগ্ৰাম পেডুপন বাংসনায় লং জাসিমেট কানিংজে কে স্টুডেন্ট সাতুম ফান্ডেট কালি কাদো কাবে রিসো এজাং সার্ভি সার ফুসিতামি চোচে জুনজে মংমেদেট সি কেমি আথেমা হর বিরি দুমা কে চোপেন আজক আপ্রাম দামজুইতা থেক আথেমা মুনিরাচি থেকি দিংলেন জি আপত থি হেকটা থেকলা সি কেচো আবাং টেংনি দেট নাং জি পুসি কাদো কাবে আখে আফান্তা থান পাচিনি পন দীপুপেন্দর সিং টকবি কাৰ্বি আংলং নিউজ student union আৰু লগতে ইয়াৰ যিসকল ফেকাল্টি আমি কমিউনিটি মেডিচিনৰ ফালৰ পৰা আহিছোঁ আমি গোটেইকেইজন আৰু লগতে ষ্টুডেণ্টছ ইউনিয়ন আছে এই যিটো ষ্টেট প্লে হ'ল সেইটোৰ কাৰণে আৰু লগতে এইটো আমাৰ কলেজৰ এডমিনিষ্ট্ৰেশ্যনৰ সম্পূৰ্ণ সহায় সহযোগত আজি এই প্লেটো আয়োজন কৰা হৈছে আৰু লগতে আমাৰ অধ্যক্ষ মহোদয়ৰ মানে সম্পূৰ্ণ তেওঁৰ যিমানখিনি পাৰে পুৰা সহযোগ আমাক ইয়াতে দিছে আৰু এই ইয়াৰ দ্বাৰা আমি আজি যিটো বিশেষ দিন হয় যে এই দিনটোত নো টবাকো এই চেলিব্ৰেশ্যন আজি দিনটোত কৰা হয় 31st মে আৰু এইটোৰ দ্বাৰা প্ৰতি বছৰে ইয়াক চেলিব্ৰেট কৰা হয় আৰু লগতে এটা থিমৰ ওপৰত মানে মানুহৰ আগত প্ৰমোট কৰা হয় যে কি আমি হেৰি কৰিব বিচাৰিছোঁ আৰু এই বছৰৰ থিমটো হৈছে যে উই নিড ফুড নট টবাকো তাৰমানে আমাক আহাৰৰ আৱশ্যক হয় আমাক টবাকো বা ধপাতৰ আমাৰ আৱশ্যক নাই ধপাতৰ খেতি চেতি কৰি যিমানখিনি মাটি আছে মাটিখিনি উৰ্বৰতা নষ্ট কৰি আমাৰ যিটো আহাৰৰ প্ৰডাকশ্যন আমাৰ ফুডৰ প্ৰডাকশ্যনটো যথেষ্ট মানে প্ৰভাৱিত কৰিছে আমি যদি ধপাতৰ খেতি নকৰি আমি যদি আমাৰ খাদ্য বস্তুৰ খেতি কৰোঁ তেতিয়াহ'লে আমি যথেষ্ট পৰিমাণে আমাৰ মানে দেশৰ যিটো অৰ্থব্যৱস্থাৰ ওপৰত যথেষ্টখিনি প্ৰভাৱ পৰিব গতিকে তাৰ সজাগতাৰ কাৰণে আমি বাকী মানুহখিনি যাতে সজাগ হয় ধপাত সেৱনৰ পৰা তেওঁলোক আঁতৰি থাকে যদি ধপাত সেৱনৰ পৰা তেওঁলোক আঁতৰি থাকে নিশ্চয়কৈ ধপাতৰ যিটো উৎপাদন হয় উৎপাদনতো ইয়াৰ প্ৰভাৱ পৰিব মানুহে ধপাত উৎপাদন কৰিবলৈ নাযাব ধপাত উৎপাদন কৰাৰ ঠাইত মানুহে আমাৰ যিটো খাদ্য হয় খাদ্যৰ শস্যৰ খেতি কৰিব আৰু তাকে এই বছৰৰ থিম হিচাপে লৈ পেলাই আমি গোটেই পৃথিৱীৰ লগতে আমিও ডিফু মেডিকেল কলেজ আগুৱাই আহিছোঁ জনসাধাৰণক জনাবলৈ যে ধপাত নিষেধ কৰাটো ধপাত বৰ্জন কৰাটো কিমান আৱশ্যক হয় সকলোকে জনাবৰ বাবে আৰু মেম দেখা গৈছে এতিয়াতো এভৰি ইয়াৰ ৱৰ্ল্ড নো টবাকো ডে উইথ ডিফাৰেণ্ট থিম মানে হ'লেও চৰকাৰটো এভৰি ইয়াৰ নতুন গুটকা নতুন চিগাৰেট কিবা কিবি ওলাই থাকে আৰু চৰকাৰেও মানে কিবা আপোনাৰ কিবা ক'ব বিচাৰে এই ক্ষেত্ৰত চৰকাৰ যে জড়িত সেই বিষয়ে আমি নেভাবোঁ চৰকাৰে ইয়াৰ ক্ষেত্ৰত জড়িত নহয় চৰকাৰে কেতিয়াও প্ৰত্যক্ষভাৱে তেওঁলোকে কেতিয়াও ধপাতক প্ৰমোট কৰা নাই কেতিয়াও এইটো চৰকাৰৰ বাহিৰে বেলেগে কৰি আছে সেই কামটো চৰকাৰ মানে বন্ধ কৰিবৰ কাৰণে কৰিবৰ কাৰণে চৰকাৰে সদায় যত্ন কৰি আহিছে সদায় কিবা এটা নহয় কিবা এটা তেওঁলোকে উপায় আইনৰ ফালৰ পৰা আমি অসম গণ পৰিষদ অৰ্থাৎ অসমৰ একমাত্ৰ আঞ্চলিক দল আগন্তুক লোকসভাৰ নিৰ্বাচনৰ বাবে ডিফু লোকসভা সমষ্টিৰ আমাৰ দলৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে দুইখন পাহাৰীয়া জিলাতে আমাৰ দলৰ
কাম চলি আছে। আৰু আজি আমি ডিফু যিটো আমাৰ এছেম্বলি ছেগমেণ্ট ডিফু বিধানসভা সমষ্টিত আমাৰ যিখন ইয়াত বিধান পৰিষদ আছে, বিধান পৰিষদৰ মূল কৰ্মীসকলক লগত লৈ আমি আমাৰ বৰ্তমান ডিফুৰ যি দলৰ স্থিতি আমি কৰ্মীসকলৰ পৰা বুজ লৈছোঁ। আৰু আমি বাকী যি ডিফু 6টা আমাৰ MSC চিট আছে, এই 6টা MSC চিটত আমাৰ দলৰ কি অৱস্থাত আছে সেইখিনি বুজ লৈছোঁ। আৰু আমি কি কৰিব লাগিব আগন্তুক দিনত, আমি লোকসভাৰ চিটটোত অহা নিৰ্বাচনত আহি থকা নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ হ'বৰ বাবে আমি কি কৰিব লাগে এই সম্পৰ্কত আমি বিতংভাৱে আলোচনা কৰিছোঁ। আৰু অহা 12 তাৰিখে এই স্থানতে ডিফু বিধানসভা সমষ্টিৰ এখন আমি অলপ ডাঙৰকৈ দলীয় কৰ্মী সভা আমি অনুষ্ঠিত কৰাৰ আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যাতে এই ডিফু বিধানসভা সমষ্টিটোত আমাৰ অসম গণ পৰিষদ দলৰ ভেটি পূৰ্বতকৈ আমি শক্তিশালী কৰিব পাৰোঁ। এই মানসেৰে আজি আমি ইয়াত আহি আমি চাৰিওগৰাকী আমি আহিছোঁ। অংশুমান দত্ত, আমাৰ জিতু বৰগোহাঁই আৰু আছিকুৰ ৰহমান উদিত দত্ত, আমি এটাইকেইজনে আহিছোঁ আমাৰ কৰ্মীসকলৰ লগত লগ পাই। দলে আমাক ইয়াত গোটেই কথাখিনি দলৰ মাননীয় সভাপতি, কাৰ্যকৰী সভাপতি তেখেতসকলে আমাক ইয়াত একচুৱেল পিকচাৰটো লৈ দলৰ ভেটি শক্তিশালী কৰাৰ কাৰণে আমাক ইয়াত পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে। গতিকে আমি গোটেই সমষ্টিটোতে আৰু গোটেই জিলা Bukajan Auto Rickshaw Association Atumpen DC DTO Afan Panongsi SDO Civil Ari Deng Pinpuralo Pipajerdam Aruni Phai Thongkebra ICR ni Anarlo Porphai Siapor Malom Bukajan Auto Rickshaw Association Atumpen Deputy Commissioner Lapen District Transport Officer Afan Panongsi SDO Civil Anup Kumar Brahma ACS Ari Deng Pinpuralo Pipajerdam Jasimet Pinpur alo alongke jongpon laki Bukajan rong sopi arlo arnivangsi oto kimi aphai nangke batlok ajok towar kachingkin oto kachetong passenger nangka wipen penang an akisung dolo lapen Bukajan rong sopi arlo oto parking ka wipenta sonsuri akisong doponlo towar ariri oto ke parking nang pen kisung phonang lolasi Bukajan Municipal Board pen matha ponra oto parking Bukajan rong sopi arlo nang thik piserak nangji puta ke hang pidupon Sonsi Pinpur alo alongke jongpon thuke akimi oto permit skipi ington nangpo athe Bukajan rong sopi arlo oto aphai arni wangsi nangke batloksi thekpon longlo lapu passenger kavesi ningrijo anpin lasi oto jummu chji aphansi akimi oto permit skipi ington nangpo puta Pinpur alo along jongpon lo puta Bukajan Auto Rickshaw Association meipu Milan Jyoti Deori pen pachinipon Bukajan pen sarkurube Karbi Anglong News গতিকে আমি পুনৰাই আমাৰ স্থানীয় প্ৰশাসনৰ হেড সাব ডিভিজনেল অফিচাৰৰ ওচৰত আজি আমি পুনৰ এগুলি অটো পাৰ্মিট বন্ধ কৰিবৰ কাৰণে মেমৰিণ্ডাম ছাবমিট কৰিম। আপোনালোকে যিটো মেমৰিণ্ডামৰ কথা কৈছে অটো পাৰ্মিট বন্ধ তাৰ কিবা নিৰ্দিষ্ট সময়সীমা আছে, নিৰ্দিষ্ট তাৰিখ আছে নেকি? ইমান তাৰিখৰ পৰা আকৌ ল'ব নোৱাৰিব? আমি ঠিক তেনেকুৱা সময়সীমা বান্ধা নাই, কিন্তু গভৰ্ণমেণ্টৰ এটা প্ৰভিজন আছে। আগতো আপোনাৰ 2017-18 দুবছৰ কমপ্লিট অটো পাৰ্মিট বন্ধ আছিলে। গতিকে সেই অনুপাতে আমি ভাবোঁ সেই নৰ্মছতে আমাৰ এছডিঅ' মহোদয় থ্ৰুদি অটো পাৰ্মিটটো কেইবছৰমান বন্ধ কৰি দিলে আমি উপাৰ্জন যিসকল অটো ভিত্তিক উপাৰ্জন কৰি থাকে নিশ্চয় অলপমান উপাৰ্জনৰ ক্ষেত্ৰত সকাহ পাব। যিহেতু 2018 চনত অটো পাৰ্মিট বন্ধ কৰিছিলে, হয় আমি ভাবোঁ আৰু বন্ধ কৰি দিলে নিশ্চয় আমাৰ অটোৰ সংখ্যা যথেষ্ট কমিব। এতিয়া আমাৰ যিখিনি স্থানীয় অটোভিত্তিক উপাৰ্জন কৰে তেওঁবিলাকৰ নিশ্চয় উপাৰ্জনৰ ক্ষেত্ৰত বাধা আহি নপৰিব। আৰু এটা কথা জানিব বিচাৰিছোঁ, আপোনালোকে যিসমূহ ঠাইত অটো পাৰ্কিং কৰি ৰাখে এই পাৰ্কিঙৰ নামত টাউন কমিটিয়ে কিবা পইচা লয় নেকি? টাউন কমিটি আমাৰ পাৰ্কিঙৰ নামত পইচা লয়, এইটো আজিৰ পৰা নহয়, আজি বহুদিনৰ পৰাই টাউন কমিটিৰ পৰা এখনি আপোনাৰ টেণ্ডাৰ পাছ হৈ যায়। সেই অনুপাতে টাউন কমিটিৰ পৰা এটা অটোৰ পৰা কালেকশ্যন হয়। তেন্তে পাৰ্কিঙৰ নামত যেতিয়া তেওঁলোকে পইচা কালেকশ্যন কৰি আছে তেন্তে তেওঁলোকে স্থায়ী পাৰ্কিং কিয় বনাই দিয়া নাই? এই সন্দৰ্ভত আপোনালোকে তেওঁলোক ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত কিবা আলোচনা কৰিছিলে নেকি?
এই সন্দৰ্ভত আমি বহুতবাৰ আলোচনা কৰিছোঁ, কিন্তু কথা হ'ল কি আমাৰো এটা অসুবিধা কি হ'ল নিৰ্দিষ্ট পাৰ্কিং ল'বলৈ এতিয়া আমি হ'ল পেচেঞ্জাৰ ভিত্তিক, আমি পেচেঞ্জাৰ য'ত সমাগম হয় তাতে আমি পাৰ্কিংটো কৰিবলগীয়া হৈ যায়। সেই ক্ষেত্ৰত নিৰ্দিষ্ট পাৰ্কিং ল'বলৈ আমাৰ অলপমান অসুবিধা হয়। জয়সিং তিso aphan pinpo habe atumpen habe kongmate tiso habe aman ke badji aphan atheng ke langdam nijang Karbi Anglong Chinthong constituency ke parlo boke ching tiso arong amekar Jyoising tiso aphan Chinthong rong arak Karbi richo atum aruni phai thong kep arni ada por phai kep apor malom ahem an humri damsi habe kongmate tiso habe aman ke bat ponji aphan thengkiri thengke langdam Jasimet bangso ke langdam ajai megalong Chinthong pinpo habe atum bangke thom chelang pet pensi langdam lo Jyoising tiso lapen manai kropi latum bang hinike apun achak lapen atheng choklim lopusi pherangke atheng no klardak pen thanpon lapen non malom amatsi alang liphan aman apeng pen habe kong aman batpon poputa lamthi nang chepak langdun Diam bangke la tutsu hai tutsu ahabi nangala habikong habikong na lang la si hadang ni litum bangkri thom chingwai lo alang li phansi apuna chak ke cholo la alang li lo nang sethan da tha Ngalo atungka bang apuna chak nang lang lo karang lo tangte nang bang khi du not si bang nang pulo la si pinyani bang athengri athenglang bang lo la si pin putun ni phan pinyani ke la si dagre so that kang lo nang khi du not si nang tu kang lo la si la lindo bang thom chok alam la lo la si non hala lindo tum phan ar du not bang nang than pon pon ton pen alam habikong nai habikong apus do la la si alang li phana bang tutsu habikong athengri athengalang lo pini la so angdeng do pinya bang athengri athengalang lo aria ke nga se kun el lo choglin lo penan sota alo so bange bipibo kropi alo so bange kro Chinthong pi lo hala putu so pen la tumi chi un lo la si tutsu habi pikhie na busini litum toda athengri athengalang ke bang lo la pen at la sodet pulote alang litum hapin porong chewang thu pen banta nang ching thum thu nang la ala da bang atu du atu ke kan do ji sino ni lia bang ke kongbasan lo lindo por dar pen sini li rong Chinthong bol pator si ni li kewang si la sino mi atu si nu na chang ne si la tum phan athengri athenglang dam nang pu alang lia bang ke to bisena lo hala purong parsena lo nili tumbang athom si pin porong pen to dam na sul lo nasi athengri athengela bu mul bukan lang lo bu mul bukan ta parit ta lo nasi chisik chedang bomo awokan ke mia teng pen mo paju nang tum chokpu bu sini tum ning thelo aro ning arong lo salam awokan pen ke lang teng pulote alang li tum monon pita habi haren chedera pita akhia khanda doji la pen adiang to da doji me thai ta chare thegi alang tum penan so ke pusini li tum da ning the pono Morigao district ke do Rupaiburi Karbi arong an pherangke atumpen kahumridam Pinpur me ili Karbi akhe atum sitami kaprek alongri arlo kedu penang ando Sonsi Morigao district arlo pusitami don trokebra phososi Karbi akhe atum hada kai thom please sosi nang pleng tanglo Sonsi aruni phai thongkep arni alangli tumpen rong rup keso kyun e kavedet ji aphan alangli tum ke kroi arnam aphan che thok tijir asai dengponlo Sonsi alangli tumpen pherangke atum karjo ahut nang kache thandun alam thele arju ponik sinang গাঁওখনত যিখিনি শিক্ষিত আজিকালি উঠি অহা যুৱকসকলে আজি আমাৰ গাঁওখনত যিটো এতিয়া ধৰণৰ ৰিজাল্ট ভাল কৰিছে মেট্ৰিকত দেই মেট্ৰিকত যিটো ৰিজাল্ট ভাল কৰিছে 5জনে মেট্ৰিক দিছে 5জনে পাছ কৰিছে 3জন ফাৰ্ষ্ট ডিভিজন এজন লেটাৰ পাইছে আৰু 2জন এজনৰ থাৰ্ড ডিভিজন আৰু এজন ছেকেণ্ড ডিভিজন গতিকে আমাৰ এটা গৌৰৱ হ'ল কি আমি এতিয়া বিভিন্ন জাতিৰ মাজত থাকি আজি যে এই কাৰ্বি গাঁওখন আমি অন্যৰ লগত যে আমি খোজ মিলাই যে আমি যাব পাৰিছোঁ বা আমি যে তেওঁলোকৰ লগত আমি হেৰি কৰিব পাৰিছোঁ এইটো
আমাৰ কাৰণে আমি ভাবিছোঁ কি ভৱিষ্যতলৈ আমাৰ মংগল আৰু আমি আশা কৰিছোঁ এই ল'ৰা ছোৱালীখিনি আগলৈ যাতে আকৌ যাতে আগবাঢ়ি যাওক আমি সেইটো কামনা কৰিছোঁ ভৱিষ্যতলৈ তোমালোকেও আৰু কেতিয়াবা সেইটো আহিব লাগিব আমাৰ তেনেকুৱা পূজা পাৰ্বণবোৰ আছে আমাৰ সমাজত সেইবিলাকো তোমালোকে আহি আমাৰ এই কাৰ্বি সমাজখন যাতে কাৰ্বি আংলং হওক বা অন্য জাতি হওক আমি কাৰ্বি যেতিয়া আমি সকলোৱে মিলিজুলি আমাৰ জাতিটোক আমি জীয়াই ৰখাটো আমি সকলোৱে বাঞ্ছা কৰোঁ এইখিনিকে মোক ক'বলগীয়া